হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ডাঙৰ এখন আপডেট। আপোনালোকে যদি 2023-24 চনৰ জিঅ' টেকিং ঘৰৰ লিষ্টসমূহ যদি আপোনালোকে মোবাইলৰ জৰিয়তে চেক কৰিবলৈ বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা ধৰণৰ নতুন আপডেট সকলোতকৈ আগত পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনখন বজাই দিব। তো বলক আজিৰ এই মূল ভিডিঅ'খিনি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে প্ৰথমতে সাৰ্চ কৰি দিব pmayg.nic.in বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল এটা ৱেবছাইট আহি যাব। আপোনালোকে ইয়াত সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব। অলপ তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব। ডাউন কৰি দিয়াৰ পিছত ইয়াত দেখাব 3 ডট আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব। তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব। ইয়াত দেখাব ইয়াবাছ শ্বপটো, ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব আপোনালোকৰ সন্মুখত। তলৰ পিনে স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত ৰিপৰ্টত ক্লিক কৰি দিব। ৰিপৰ্টত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব। আপোনালোকে চিধা তলৰ পিনে আহিব। অহাৰ পিছত তলৰ পিনে অহাৰ পিছত ইয়াত দেখা হ'ব 23 নম্বৰত ছ'চিয়েল অডিট ৰিপৰ্টছ। তলৰ পিনে দেখা হ'ব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব। তলৰ পিনে স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত ইয়াত দেখা হ'ব আপোনালোকে চিলেক্ট এটা অপশ্যন। ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে আসামখন চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আকৌ তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব। ডাউন কৰি দিয়াৰ পিছত আন এটা অপশ্যন দেখা হ'ব চিলেক্ট। ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ব্লকখিনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো আছে আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। বাছি লোৱাৰ পিছত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব। ডাউন কৰি দিয়াৰ পিছত আন এটা অপশ্যন দেখা হ'ব চিলেক্ট। ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব। ইয়াত আপোনালোকে দেখাব আপোনালোকৰ চাৰ্কেলখিনি ইয়াত আহি যাব ডিষ্ট্ৰিক্ট ৱাইজ। আপোনালোকে চাৰ্কেলত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব। তলৰ পিনে স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত আন এটা অপশ্যন দেখা হ'ব চিলেক্ট। ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ভিলেজ আহি যাব। আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ গাঁওখিনি ইয়াৰ পৰা বাছি ল'ব। বাছি লোৱাৰ পিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব। আন এটা অপশ্যন দেখা হ'ব চিলেক্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কোনটো চনৰ ঘৰখিনি চাবলৈ বিচাৰে ইয়াৰ পৰা আপোনালোকে ইয়াৰ চনসমূহ বাছি ল'ব পাৰিব। ইয়াত দেখো 2022-23। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব। তলৰ পিনে স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত আন এটা অপশ্যন দেখা হ'ব চিলেক্ট। ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখা হ'ব প্ৰথমতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তলৰ পিনে স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত এটা কেপচা আহিব। কেপচাখিনিত আপোনালোকৰ প্লাছো আহিব পাৰে, মাইনাছো আহিব পাৰে। প্লাছ আহিলে প্লাছ কৰি দিব, মাইনাছ আহিলে মাইনাছ কৰি দিব। মোৰ মাইনাছ আছে সেইকাৰণে মই মাইনাছ কৰি দি আছোঁ। মোৰ কেপচাখিনি মই দি দিলোঁ। দি দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ শ্ব' হ'ব। তলৰ পিনে স্ক্ৰল ডাউন কৰি দিব। ডাউন কৰি দিয়াৰ পিছত ইয়াত কিন্তু আপোনালোকৰ সন্মুখত আহি গৈছে, কিন্তু 2023-24 চনৰ কিন্তু এতিয়ালৈকে ঘৰৰ লিষ্টখন ওলোৱা নাই। যেতিয়া ওলাব তেতিয়া আপোনালোকে ইনফৰমেশ্যন কৰি দিম। আজিৰ ভিডিঅ' এইখিনি ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।